হে বন্ধু বান্ধৱীসকল, মোৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাম বাতি পিঠা। কেনেকৈ বনাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এয়া মই লৈছোঁ নাৰিকল আৰু গুড়। নাৰিকলখিনি জুকি লৈছোঁ আৰু এয়া হৈছে চাউলৰ গুড়ি। এতিয়া বাউল এটাত চাউলৰ গুড়িখিনি লৈ লৈছোঁ গোটেইখিনি। লগত নাৰিকলখিনি চুকি লোৱা নাৰিকল আৰু গুড়খিনি দি দিছোঁ। গুড়খিনিও মই সৰু সৰু কৰি কাটি লৈছোঁ আৰু গোটেইখিনি একেলগে ভালদৰে মিহলাই দিব। এতিয়া ইয়াতে গাখীৰ অলপ অলপকৈ দি পেলাই মিহলাই ল'ব। ভালদৰে মিহলাই ল'ব যাতে মিশ্ৰণটো ভাল হয়। এয়া দেখিছে মিশ্ৰণটো ভালদৰে হৈ গৈছে, যাতে গুড় আৰু চাউলৰ গুড়িখিনি ভালদৰে মিলি যায়। এতিয়া মই সৰু সৰু তিনিটা বাতি ল'ম আৰু গোটেইকেইটা বাতিতে মই ৰিফাইন অইল অলপ অলপকৈ সানি ল'ম, যাতে পিঠাটো হোৱাৰ পিছত ধুনীয়াকৈ পিঠাটো এৰি আহে। ৰিফাইন অইল লগাই লৈছোঁ, আপোনালোকে ঘিউ ব্যৱহাৰ কৰিব পাৰে। এতিয়া বাতিকেইটাত মিশ্ৰণখিনি ভৰাই ল'ম। গোটেই ফুলকৈ নিদিব, অলপমান ঠাই দিব, কাৰণ পিঠাটো ফুলিব যে। তিনিওটা বাতিত ভৰাই লোৱাৰ পিছত এতিয়া চচপেন এটাত পানী অলপ বহাই দিব। তাতে এডাল ষ্টেণ্ড দি দিব বাতিকেইটা থ'বৰ বাবে। ষ্টেণ্ডডাল মই মাজত দি দিছোঁ। এতিয়া বাতিকেইটা তাতে ধুনীয়াকৈ ভৰাই ল'ব। এতিয়া গেছটো দি দিছোঁ আৰু চচপেনটোৰ ওপৰত ঢাকনি এখন দি দিব। ঢাকনিখন যাতে এৰি নাহে তাৰ বাবে কিবা এটা ওজনৰ বস্তু এটা দি দিব। এতিয়া 20-25 মিনিটমান পিছত মই ঢাকনিখন গুচাই পেলাই চাই লৈছোঁ হৈছেনে নাই। মই এখন চুৰি লৈছোঁ আৰু চুৰিখনেৰে চাইছোঁ যে হৈছেনে নাই। যদি গুড়িখিনি চাউলৰ গুড়িখিনি লাগি আহে তেনেহ'লে হোৱা নাই, আৰু যদি লাগি নাহে তেনেহ'লে হৈছে। এয়া দেখিছে হৈয়ে গৈছে, মোৰ লাগি অহা নাই। পিঠাখিনি দেখিছেনে ধুনীয়াকৈ ফুলি উঠিছে, ফুলি কিনে অলপ অলপ ফাটি গৈছে। মই আপোনালোকক এপিচ কাটি পেলাই দেখাই দিছোঁ। এয়া দেখিছে ধুনীয়াকৈ ফুলি উঠিছে আৰু একদম ঢিলা হৈছে। খাবলৈ বহুত ধুনীয়া হৈছিল। আপোনালোকেও এনেদৰে বনাই কিনে খাব আৰু কেনেকুৱা পালে মোক কমেণ্ট বক্সত নিশ্চয় জনাব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।